টিচিত যোৱা 17 বছৰে তেনেকুৱা বহুত বেদখল হৈছে আৰু তাত বেদখলটো এনেকা নহয় কি অকল মানে লেণ্ডলেছ মানুহবিলাকে ভূমিহীন মানুহবিলাকে বেদখল কৰিছে এইটো নহয় মাটি থকা মানুহবিলাকে কৰিছে কোনবা টাউনত ডাঙৰ ডাঙৰ অট্টালিকা বিল্ডিং থকা মানুহবিলাকো যায় যেটো ফৰেষ্ট আমাৰ লাইফলাইন হয় যেটো ফৰেষ্টৰ ওপৰত জলবায়ুটো নিৰ্ভৰ কৰে আহি থকা প্ৰজন্মৰ কাৰণে আমি বনটো বাচাই ৰাখিব লাগে এতিয়া গোটেই মানে বিশ্বই ইয়াৰ ওপৰত সজাগতা হৈছে এনেকা সময়ত আমাৰ কিছুমান নেতাসকলে নিজৰ পাৱাৰটো মিসইউজ কৰি শ বিঘা চাহ বাগান বনাইছে শ বিঘা ৰাবাৰ বাগান বনাইছে আৰু এনে আননেসেসাৰি যাই ফৰেষ্টত মাটিবিলাক দখল কৰি লৈছে যাৰ নিজৰ মাটি আছে সব কিছু আছে তো আজি ফৰেষ্টত এটা আইন আছে এটা ব্যৱস্থা আছে সেই ব্যৱস্থাবিলাক আওকাণ কৰি প্লাই যিবিলাক ইলিগেলি কাম কৰিছে এইবিলাকে আহি থকা প্ৰজন্মৰ কাৰণে এটা ধ্বংস মাটি আনিছে গতিকে আজি বিটিআৰত যিখন চৰকাৰ আছে UPPL BJP চৰকাৰ উই আৰ ভেৰি ফাৰ্ম কি এনেকুৱা কামবিলাক আমি হ'বলৈ নিদিও আৰু আগত যিসকলে বেদখল কৰিছে সেইটো মুক্ত কৰক হয় নিজে এৰি দিয়ক নহলে ইয়াত চৰকাৰে ব্যৱস্থা ল'ব আৰু যিখিনি মানুহ লেণ্ডলেছ এই লেণ্ডলেছ মানুহৰ কাৰণে আমি ইতিমধ্যে চিন্তা কৰিছো তেখেতসকলক থাকিবলৈ ঠাই আমি প্ৰভাইড কৰিম জায়গা আমি প্ৰভাইড কৰিম আৰু ইয়াৰ কাৰণে আমাৰ ডাটা প্ৰিপাৰেচন হৈ আছে আৰু তেখেতসকলক যিসকল একদম লেণ্ডলেছ হয় যাৰ মাটি বাৰী নাই তেখেতসকলক আমি ৰিহেবিলিটেট কৰাৰ কাৰণেও কিছুমান পেকেজ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছো আমি অতি শীঘ্ৰে তেখেতসকলক আমি ৰিহেবিলিটেট কৰাৰ ব্যৱস্থাও ল'ম লুট কৰিছে কেইদিনমান আগতেও বিভিন্ন জায়গাত লুট কৰা খবৰ পাই আছো তো ইয়াৰ ওপৰত ইতিমধ্যে পুলিচ প্ৰশাসনৰ লগত কথা পতা হৈছে কি ষ্ট্ৰং হেণ্ডেদি এইবিলাক দমন কৰিব লাগে ইয়াত মানে একশন ল'ব লাগে কিন্তু এট দি সেম টাইম মই আহ্বান কৰিব বিচাৰো যিসকল যুৱ ইয়াৰ লগত জড়িত আছে তেখেতসকলে তেনেকুৱা দুষ্কৃতিকাৰী কাম অসামাজিক কামৰ পৰা দূৰত থাকিব লাগে বৰ্তমান সময়ত চুৰ ডকাইত কৰি খাব পৰা এনেকা পৰিৱেশ নাই ইয়াত কাম কৰিলে খাব পাৰে বহুত কাম কৰিব পৰা ৰাস্তা আছে তো এনেকুৱা কাৰ্যবিলাক যিটো নেকি এজন মানুহৰ জীৱনটো গোটেই দিশৰ পৰা ধ্বংস কৰি দিয়ে যত মানে ধৰা পৰিলে সি গোটেই জীৱন জেলত যাব পাব্লিকৰ লগত মাৰ খাব আৰু সমাজখন আতংকিত কৰি প্লাই কি ভাল পায় এইটো মই বুজি পোৱা নাই তো এই কাৰণে আমি সামাজিকভাৱেও আমি এইটো সচেতন হ'ব লাগিব আৰু তেনেকুৱা দুষ্কৃতিকাৰী কামত যিসকল জড়িত হৈছে সেই যুৱসকলক মই অনুৰোধ কৰোঁ তেখেতসকলে কিবা নহয় কিবা কাম কৰা আৰম্ভ কৰক আমি যদি কিবা সহায় কৰিব লাগে কৰিবলৈ আছো তেখেতসকলে যদি কিবা কাম কৰিব বিচাৰে আমি সহায় কৰিম কিন্তু আজি বিশ্বখন ইমান আগুৱাই গৈছে সমাজ ইমান আগুৱাই গৈছে এনেকা সময়ত কোনবা চুৰ ডকাইত কৰা তেনেকা দুষ্কৃতি কামটো কোনো কাৰণত সহ্য কৰিব নোৱাৰে ইটো যিকি নহওক বিনিময়ত ইটো ষ্ট্ৰং হেণ্ডেৰে ইটো দমন কৰা হ'ব